মাতৃভাষা বঁটা জুবিনলৈ প্ৰদান কৰিছে আৰু সেই বঁটা আচলতে 6 অক্টোবৰৰ দিনা মাতৃভাষা দিৱসৰ দিনা তেওঁলোকে প্ৰদান কৰে মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মুজামিল হকৰ সোঁৱৰণত আৰু সেই শ্বহীদগৰাকী তেওঁ শ্বহীদ হৈছিল 1972 চনত সেই 72 চনতে জুবিনে জন্ম লাভ কৰিছিল এয়া এটা মানে সাংঘাতিক সংযোগ এটা আৰু সেই মাতৃভাষা দিৱসৰ দিনা 6 অক্টোবৰত দিবলৈ যিহেতু থিৰাং কৰিছে 2023 চনৰ পৰা তেওঁলোকে এই বঁটা প্ৰদান কৰি আহিছে প্ৰথম বছৰ ডক্টৰ নগেন শইকীয়া ছাৰ দ্বিতীয় বছৰ ইমৰান শ্বাহ ছাৰ তেওঁলোকে পাইছিল আৰু তৃতীয় বৰ্ষৰ বাবে জুবিন গাৰ্গৰ নাম ঘোষণা কৰা হৈছিল কিন্তু এক অভাৱনীয় ঘটনাৰ বাবে জুবিনে নিজ হাতেৰে এই বঁটা গ্ৰহণ কৰিব নোৱাৰিলে আৰু তেওঁলোকো অপেক্ষা কৰিলে পৰিৱেশ পৰিস্থিতি কিছু নৰ্মেল হোৱালৈ আৰু আজি তেওঁলোক জোনালিস্থিত জুবিনৰ ষ্টুডিঅ'লৈকে আহিছে মোৰ হাততে এই বঁটা প্ৰদান কৰিছে আমি পৰিয়াল হিচাপে মই অতিকৈ গৌৰৱান্বিত আৰু তেওঁ এই বঁটা লাভ কৰিবলৈ আচলতে অসম কণ্ঠ যিহেতু তেওঁ জাতীয় কণ্ঠ সেই তেওঁক জাতীয় কণ্ঠ সেইটো সন্মানেৰে অভিহিত কৰিছে সংগীত সুধাকৰ বুলি তেওঁলোকে অভিধা দিছে গতিকে তেওঁ নিজে খুব সুখী হ'লহেঁতেন আৰু এতিয়াও হয়তো তেওঁ দেখিয়ে আছে তেওঁ নিজে সুখীয়ে হৈছে সেয়াই আশা কৰিছোঁ এনেদৰে তেওঁ যিমানখিনি অৱদান তেওঁ দিব পাৰিছে তেওঁৰ সৃষ্টিৰাজি কৰ্মৰাজি তেওঁৰ সৃষ্টিক যিমানখিনি পাৰি অসমৰ সকলোৱে স্বীকৃতি প্ৰদান কৰিছে আৰু এই অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদেও সেইখিনি স্বীকৃতি দি পেলাই তেওঁক যে মৰমেৰে সন্মান প্ৰদান কৰিলে তাৰ বাবে আমি নথৈ কৃতজ্ঞ আৰু এনেদৰে সকলোৱে তেওঁৰ কামখিনিক বুজি পেলাই তেওঁক মৰমেৰে আঁকোৱালি ৰাখক সদায় তেওঁক অমৰ কৰি ৰাখক সেয়াই আমি কামনা কৰিছোঁ শ্বহীদ মুজামিল হক অসমৰ মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ আৰু এটা সংযোগ 1972 চনত তেখেত শ্বহীদ হৈছিলে 1972 চনত জুবিন জন্ম হৈছিলে গতিকে সেই এক সংযোগ গতিকে মই এতিয়া সঁচাকৈ আচৰিত হৈছোঁ যে কেনেকুৱা এটা কাকতলীয় সংযোগ আৰু সেই সন্মানে তেওঁ লাভ কৰিবলৈ আজি সক্ষম হৈছে তেওঁ নিজ হাতেৰে গ্ৰহণ কৰিব পাৰিলে নিশ্চয় সুখী হ'লহেঁতেন কাৰণ ঘোষণাটো আগতেই হৈছিলে তাৰপিছতহে এনেকুৱা দুৰ্ভগীয়া ঘটনা ঘটি গ'ল যি কি নহওক 6 অক্টোবৰ তাৰিখটো এটা আমাৰ কাৰণে উল্লেখযোগ্য দিন হিচাপে তেওঁলোকে যদিও আমাৰ বাবে দুখৰ দিন কাৰণ সেইদিনা আমি শ্বহীদ মুজামিল হক হেৰুৱাব লগা হৈছিল সেই দিনটো তেওঁলোকে খুব আগ্ৰহেৰে আৰু খুব উদযাপন কৰি আহিছে এক বিশেষ সন্মান প্ৰদান কৰি 2023 চনৰ পৰা আৰু প্ৰথমতেই ডক্টৰ নগেন শইকীয়া ছাৰ তাৰপিছত শ্ৰদ্ধাৰ ইমৰান শ্বাহ ছাৰ আৰু তাৰপিছত দ্বিতীয় বৰ্ষত জুবিন গাৰ্গে পাবলৈ সেই সন্মান পাবলৈ সক্ষম হৈছিল তেওঁৰ বাবে ঘোষণা কৰা হৈছিল সেইকাৰণে মই ভাবিছোঁ তেওঁ কাম নিজ হাতেৰে গ্ৰহণ কৰিব পাৰিলে খুবেই সুখী হ'ল তথাপিতো তেওঁতো দেখি আছে তেওঁ জানে এই সন্মান তেওঁ লাভ কৰি নিশ্চয় সুখী হ'ব আৰু এইদৰে সকলোৱে সেইখিনি তেওঁ স্বীকৃতি যে দিছে সেই কথাটোৱে তেওঁ আজি নিশ্চয় সেইখিনি কথাত সুখী হৈছে আৰু আমি সকলোৱে পৰিয়ালৰ পৰা আমি গৌৰৱান্বিত এনেদৰে সকলোৱে জুবিনক মনত ৰাখক তেওঁৰ সৃষ্টিৰাজি কৰ্মৰাজি যেনেদৰে স্বীকৃতি দিছে আজি সেইখিনি সদায় অমৰ হৈ থাকক বুলি কামনা কৰিছোঁ আৰু আপোনালোকলৈ বহুত বহুত শুভকামনা আৰু কৃতজ্ঞতা মুজামিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতি আৰু সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ দৰং জিলা স্মাৰক মাতৃভাষা বঁটা 2025 মৰণোত্তৰভাৱে সংগীত সুধাকৰ জুবিন গাৰ্গলৈ প্ৰশস্তি এইটো প্ৰশস্তি